কোনে কোনে চাই আছে প্লিজ জইন হৈ ল'ব আৰু পিকচাৰ কোৱালিটি ক্লিয়াৰ আছে নে নাই জনাই দিবচোন। কোনে কোনে লাইভটো ৰিচ কৰিছে প্লিজ জইন হৈ ল'ব। কেইজনমান আহি লওক, আহি ল'লে ভাল হয়। ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ আপোনালোকৰ মাজত, প্লিজ আপোনালোকে জইন হৈ ল'ব। আৰু পিকচাৰ চাউণ্ড কোৱালিটি ঠিকে আছে মানে জনাই দিব। এনে মই চাইছোঁ ঠিকে আছে। আৰু আপোনালোকে লগতে কমেণ্ট কৰি দিব, এটা এটা কৰি কমেণ্ট কৰি যাব আৰু লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকে লাইক দিব। গতিকে আৰম্ভ কৰোঁ। আপোনালোকে প্লিজ লাহে লাহে জইন হৈ যাব, যিহেতু আপোনালোকে ব্যস্ত আছে চাগে। মই আপোনালোকক নৰখোঁ, মই লাইভটো আৰম্ভ কৰোঁ। আপোনালোকে ৰেকৰ্ডিং ভিডিঅ'টো চাই ল'ব, চাই বুকিং কৰিব পাৰিব। নমস্কাৰ, মই মৃদুস্মিতা ৱাৰ্ড্ৰবছ মোৰ ফেচবুক পেজৰ পৰা আজি সন্ধিয়াৰ লাইভটো আহিছোঁ। আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব লাইভটো। যদি ভাল পায় আপোনালোকে কাপোৰ ল'ব বিচাৰে তেনেহ'লে হোৱাটছআপ নাম্বাৰ দিয়াই আছে। আৰু মই এবাৰ কৈ দিছোঁ 8472993279। এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ, ইয়াতে যোগাযোগ কৰিলে হ'ব। আৰু যদি আপোনালোকে COD ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এভেইলেবল পাব, যিহেতু COD ফেচিলিটি আছে। মই জনাই দিছোঁ, আপোনালোকে COD লাগিলে পাই যাব। গতিকে আজি বহুতখিনি কম মূল্যৰ পৰা মই কাপোৰ লৈ আহিছোঁ আপোনালোকৰ মাজত, গৰমত পিন্ধিব পৰা মেখেলা চাদৰ। গতিকে চাব আপোনালোকে লাইভটো। গতিকে আৰম্ভ কৰোঁ, আপোনালোকক মানে নৰখোঁ, আপোনালোকে লাহে লাহে জইন হৈ থাকিব। প্ৰথম কাপোৰযোৰ হৈছে এইযোৰ, কটনৰ হয়, ফেব্ৰিক ৱৰ্ক কৰা, খুব ধুনীয়া হয়। গৰমৰ কাৰণে পিয়ৰ কটন হয়, কটনৰ একদম কম মূল্যতে পাব আপোনালোকে। যদি ল'ব বিচাৰে ল'ব পাৰিব। এইখন হ'ব চাদৰখন, এনেকুৱা থাকিব, ফেব্ৰিক ৱৰ্ক কৰা আছে, এইবিলাক ফেব্ৰিক ৱৰ্ক কৰা। আৰু ৰলেক্স জাৰি, ৰলেক্স এনেকুৱা কৰি দিয়া আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। এইটো কটনৰ হয়, খুবেই ধুনীয়া। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত আহে তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব। এইযোৰৰ প্ৰাইচ হ'ব অনলি 490 টকাতে আপোনালোকে ল'ব পাৰিব। 490, 490 টকা। মেখেলা আছে, মেখেলাখন কিন্তু বেছি আহল বহল নহয়, শকত হ'লে অসুবিধা হ'ব মেখেলাখন। আপোনালোকে মিহি মানুহৰ কাৰণে খুব ধুনীয়া হ'ব। কালাৰটো আহিব বেবী পিংকত আহিব, খুবেই ধুনীয়া কালাৰটো। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব
পচন্দৰ যোৰাৰ ভিতৰত আহিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব। এইখন হ'ব মেখেলাখন, খুব ধুনীয়া হয়। এইযোৰৰ প্ৰাইচ হ'ব অনলি 490, 490 টকাতে আপোনালোকে ল'ব পাৰিব। ব্লাউজ পিচ আছে। এইযোৰ অকল ক্ষীণ মানুহৰ কাৰণে ধুনীয়া হ'ব, শকত হ'লে অসুবিধা হ'ব, আপোনালোকে নল'ব, মই আগতে কৈ দিছোঁ। এইখন হ'ব ব্লাউজ পিচ। ব্লাউজ পিচটো খুব ধুনীয়া হয়, এম্ব্ৰইডাৰী ৱৰ্ক কৰা আছে। যদি ভাল লাগে ল'ব পাৰিব অনলি 490, 490 টকাতে আপোনালোকে ল'ব পাৰিব। 490, গৰমৰ কাৰণে বেষ্ট হয়, খুব ধুনীয়া হয়। আপোনালোকে ওচৰ চুবুৰীয়াৰ যাব পাৰিব, আপোনালোকে ধুনীয়াকে কমফৰ্টেবল হয়। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব অনলি 490। গতিকে আপোনালোকে লাহে লাহে জইন হ'ব। আৰু এটা নতুনকে যোনে যোনে মোৰ লাইভটো চাব আপোনালোকে প্লিজ ফ'ল' কৰি ল'ব আৰু এটা এটা কৰি লাভ ৰিয়েক্ট দিব, লাইক দিব। আপোনালোকৰ সহায় পালেহে উৎসাহিত হওঁ। আপোনালোকৰ সহায়ত এটা এটা লাইকত ভাল লাগে। এইটো আহিব অৰেঞ্জত আহিব, কালাৰটো অৰেঞ্জ কালাৰত আহিব, খুব ধুনীয়া হয়। চেম ডিজাইন হয়, দুটা পিচ এভেইলেবল আছে। আৰু আপোনালোকে যদি COD ল'ব বিচাৰে ল'ব পাৰিব অনলি 490। কটনৰ ভিতৰত আপোনালোকে ল'ব পাৰিব 490। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখন হ'ব চাদৰখন। গোটেই চাদৰখনতে ৰলেক্সেৰে দিয়া আছে আৰু এনেকুৱা ফেব্ৰিকৰে গোটা বচা আছে, ফেব্ৰিকৰে কাম কৰা আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। মেখেলা আছে অনলি 490, মেখেলা ব্লাউজ পিচ আছে। গৰমৰ কাৰণে খুব ধুনীয়া। এইখন হ'ব মেখেলাখন 490 অনলি। কালাৰটো আহিব অৰেঞ্জ কালাৰত। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত আহে তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব। আৰু যোনে যোনে মোৰ লাইভটো প্ৰথমকে চাইছে, ফাৰ্ষ্টকে চাইছে, আপোনালোকে প্লিজ ফ'ল' কৰি ল'ব। ফ'ল' কৰি ল'লে চাব পাৰিব। এখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচ আছে। যদি পচন্দৰ ভিতৰত আহে তেনেহ'লে পটাপটকে স্ক্ৰীনশ্বট ল'ব। আৰু আপোনালোকে যদি COD ল'ব বিচাৰিলে সেইটো সুবিধা আছে। 490 অনলি। যদি ভাল পায় আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব আৰু পেজখন ফ'ল' কৰি ল'ব আৰু এটা এটা লাইক কৰি দিব। আপোনালোকে এখন হ'ব মেখেলাখন আৰু এইখন হ'ব চাদৰখন। গৰমৰ কাৰণে খুব কমফৰ্টেবল হয়। এইবিলাক নিউ কালেকশ্যন হয়, আজি আহি পাইছেহি, ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ। গৰমৰ কাৰণে খুবেই ধুনীয়া। কালাৰটো আহিব অৰেঞ্জ কালাৰত আহিব, কটনৰ হয়। 490 অনলি। ৰাখি দিছোঁ। দুটা পিচ এভেইলেবল আছে। এইটো এটা আছে AC কটন, হেণ্ডমেড হয়। এইবিলাক AC কটন, গৰমৰ কাৰণে খুব ধুনীয়া হয়। কালাৰটো আহিব গ্ৰে কালাৰত অনলি। এইযোৰো ৰেহাই মূল্যতে পাব আপোনালোকে। গ্ৰে, হোৱাইট আৰু ৰেড মিনা কৰা আছে, খুব ধুনীয়া হয়। গৰমৰ কাৰণে খুবেই ধুনীয়া। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। গ্ৰে কালাৰত হোৱাইট কম্বিনেশ্যনত খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। AC কটন হয়, অনলি 850তে ল'ব পাৰিব। অধিকতম ৰেহাই মূল্যতে কাপোৰযোৰ ল'ব পাৰিব। মেখেলাখন আছে, ব্লাউজ পিচ চাইড পাৰি গোটেইখিনি দিয়া আছে অনলি 850। এইখন হ'ব মেখেলাখন। মেখেলাখন এনেকুৱা কৰি হোৱাইটত ৰেড মিনা কৰা আছে আৰু ব্লাউজ পিচ আছে। এইখন হ'ব এই ছটা চাইড পাৰি হোৱাইটত আহিব আৰু ব্লাউজ পিচটো এনেকুৱা কৰি আহিব, গ্ৰে কালাৰত আহিব। এইবিলাক ডেইলি ৱেৰৰ কাৰণে খুবেই ধুনীয়া হয়। অনলি 850তে ল'ব পাৰিব। আহল বহল হয়, এইখন আহল বহল আহিব।
খুবেই ধুনীয়া হয়। মেখেলা চাদৰ ব্লাউজ পিচ এভেলেবল আছে, আপোনালোকে গোটেইখিনি পাব। আৰু আপোনালোকে যদি COD ল'ব বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকে CODও পাই যাব। আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে, আপোনালোকৰ বন্ধু পৰিয়ালবৰ্গ সকলোকে শ্বেয়াৰ কৰি দিব। তাহাঁতেও এযোৰ ধুনীয়া ধুনীয়া মেখেলা চাদৰ চাব পাৰিব আৰু কম প্ৰাইজতে ল'ব পাৰিব। এইখন হ'ব মেখেলাখন আৰু এইটো হ'ব চাদৰখন। এইখন হ'ব চাদৰখন। অনলি 850তে ল'ব পাৰিব। AC কটন হেণ্ডলুম হয়, খুবেই ধুনীয়া হয়। AC কটন কালাৰটো আহিব গ্ৰে কালাৰত। অনলি 850 ঠিক ৰাখি দিছো। নেক্সট দেখুৱাম, এইটো এটা আছে AC কটন হয়, ডাঙৰ বুটা সৰু বুটা দিয়া আছে। আপোনালোকে ভালকে দেখা পাইছেনে? আৰু এটা এটা কৰি কমেণ্ট কৰি যাব। কমেণ্ট কৰিলেহে ভাল লাগিব, নহ'লে মই অকলে অকলে কাপোৰ দেখুৱাই আছো, আপোনালোকে মনে মনে চাই আছে। প্লিজ আপোনালোকে কমেণ্ট কৰিব। আৰু যদি কিবা চাব বিচাৰে চাব পাৰিব, আপোনালোকে কমেণ্টত জনাব কাপোৰখিনি চাই কেনেকুৱা পাইছে। এইখন আহিব লেভেণ্ডাৰ কালাৰত আহিব, ডাঙৰ বুটা সৰু বুটা দিয়া আছে। এনেকুৱা গ্ৰীণত হোৱাইট মিনা কৰা আছে, সূতাৰে হয়, ইয়াত গুণা ব্যৱহাৰ হোৱা নাই। আৰু গাটো সৰু সৰু বুটা দিয়া আছে, ঘন ঘনকে বুটা দিয়া আছে। এইযোৰো আপোনালোকে ৰেহাই মূল্যত পাব। AC কটন কালেকশ্যন হয়, ৰেহাই মূল্যতে পাব আপোনালোকে। অনলি 1450 টকা। 1450 টকাতে আপোনালোকে ল'ব পাৰিব। যিহেতু এইখনৰ ব্লাউজ পিচটো হেভিত আহিব, খুবেই ধুনীয়া হয়। আহল বহল হ'ব। যদি পচন্দৰ জোৰৰ ভিতৰত আহিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। এইখন হ'ব মেখেলাখন। আপোনালোকে যদি COD ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ COD হ'লে এক্সট্ৰা এটা চাৰ্জ পৰিব, আপোনালোকে সেইটো পে' কৰিব লাগিব। মই জনাই দিছো আগতীয়াকে। এই ছটা চাইড পাৰি থাকিব, চাইড পাৰি ছটাও আহল বহলকে দিয়া আছে। এনেকুৱা ডাঙৰ ডাঙৰকে মিনা কৰা আছে, এনেকুৱা হোৱাইটত চাইড পাৰি ছটাত। আৰু ব্লাউজ পিচটো হেভিত পাব। কালাৰটোও খুবেই ধুনীয়া। আপোনালোকে যদি পচন্দ হয় ফটাফটকে বুকিং কৰিব। আৰু এটা এটা কৰি লাইক দিব, লাভ ৰিয়েক্ট দিব যদি ভাল পাইছে কাপোৰখিনি চাই। এইখন হ'ব মেখেলাখন এনেকুৱা কৰি আহিব। ব্লাউজ পিচ আছে, AC কটন যোৰা হয়। এইটো থাকিব ব্লাউজ পিচটো হেভিত আহিব। অনলি 1450 1450 টকাতে ল'ব পাৰিব। ৰেখা বৰুৱা বাইদেউ, কি খবৰ বাইদেউ? নাইচ কালেকশ্যন, থেংক ইউ বাইদেউ। খবৰ ভালনে আপোনাৰ বাইদেউ? এইখন আহিব ব্লাউজ পিচটো হেভিত আহিব। অনলি 1450। যদি আপোনালোকে ল'ব বিচাৰে পটাপটকে বুকিং কৰিব। অনলি 1450। খুব ধুনীয়া হয়। আপোনালোকে কাপোৰযোৰ যেতিয়া আপোনালোকৰ চাব নহয় ইমান ধুনীয়া হয়। AC কটন আৰু পিন্ধিলেও ধুনীয়া লাগিব। পাহি প্ৰিয়া, কিমান পিপি? এইযোৰৰ প্ৰাইচ হ'ব 1450 টকা। 1450 টকাতে আপোনালোকে COD ল'ব পাৰিব। COD ল'লে কিন্তু এটা এক্সট্ৰা চাৰ্জ পে' কৰিব লাগিব, সেইটো ঠাই অনুসৰি হ'ব। যিহেতু আজিৰ পৰা COD এভেলেবল হৈছে, আপোনালোকৰ কাৰণে CODটো এভেলেবল কৰিছোঁ। ভাল লাগিছে, আপোনালোকে ল'ব। যদি পচন্দৰ যোৰাৰ ভিতৰত আহে ল'ব পাৰিব আপোনালোকে COD। যিহেতু আজিকালি অনলাইন মানুহে বিশ্বাসে নকৰে, সেইটো CODটো ল'ব পাৰিব। এইখন হ'ব চাদৰখন, আহল বহল হ'ব, হোৱাইট আৰু গ্ৰীণত থাকিব। খুব ধুনীয়া হয়। অনলি 1450 টকা ৰাখি দিছো। এইবিলাক গৰমৰ কাৰণে খুবেই কমফৰ্টেবল হয়, খুবেই ধুনীয়া হয় এইবিলাক AC কটন কালেকশ্যন। নেক্সট দেখুৱাম এটা স্লেট কটন ৰেডি টু ৱেৰ, খুব ধুনীয়া হয়। এইযোৰৰ প্ৰাইচ হ'ব একেবাৰে কম পানীৰ নিচিনা দামত দিয়া হৈছে। হাই বা গুড ইভিনিং, ৱেলকাম। কমৰ ভিতৰত পাম নেকি? আছে বাইদেউ, কমৰ ভিতৰত আছে, মই দেখুৱাই আছো।
লাভ লাইক দিছোঁ পুৰবী বৰঠাকুৰ, থেংক ইউ বাইদেউ। আপুনি আগৰে পৰা সহায় কৰি আছে, ভাল লাগে এনেকৈ কৰি। এইটো থাকিব লেভেণ্ডাৰ কালাৰত, শ্বেয়াৰ কৰি দিছোঁ বা, থেংক ইউ পুৰবী। আৰু এটা কথা জনাওঁ, মানে নেক্সট লাইফৰ পৰা শ্বেয়াৰিং কম্পিটিশ্যনত থাকিব। বীণা বড়ো বাইদেউ গুড ইভিনিং, গুড ইভিনিং বাইদেউ, কি খবৰ? শ্বেয়াৰিং কম্পিটিশ্যনত মই ৰাখিম বুলি ভাবিছোঁ, সেইটো নেক্সট ভিডিঅ'ৰ পৰা, নেক্সট লাইফৰ পৰা হ'ব। এইখন আহিব স্লেপ কটনৰ যোৰা, কপাৰ গুণাতে হয়, অ'কে বা কপাৰ গুণাত হয়, এনেকুৱা কপাৰ গুণা আৰু চিলভাৰ গুণাত থাকিব। খুব ধুনীয়া হয়, ৰেডি টু ৱেৰ আছে। এই দহিটো বনাই থোৱা আছে, দহি বনাই থোৱা আছে, একেবাৰে কম মূল্যতে পাব আপোনালোকে। স্লেপ কটন যোৰা, কালাৰটো আহিব লেভেণ্ডাৰ কালাৰ, খুবেই ধুনীয়া হয়, ৰেডি টু কৰা আছে। জাষ্ট ৱাও, থেংক ইউ। ৰেডি কৰা আছে, যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। পুৰবী বৰঠাকুৰ নাইচ কালেকশ্যন, থেংক ইউ। মেখেলাখনো চিলাই দিয়া আছে, আপোনালোকে ল'ব পাৰিব অনলি 950। বাইদেউ আছো দেই, কি কৰিব আৰু, থাকিব লাগিব এনেকুৱা কৰি, ভাল বেয়াৰ মাজত থাকিব লাগিব। এইখন হ'ব মেখেলাখন, মেখেলাখন আহল বহল হ'ব, 40 চাইজৰ হ'ব। আৰু ব্লাউজ মেখেলাখনত এনেকুৱা কৰি কাপোৰটো লগাই ল'ব লাগিব, লাইনিংটো লগাই ল'ব লাগিব। আৰু মেখেলাখন গোটেই চিলাই কৰা আছে, অনলি 950। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, 950। মেখেলা ৰেডি আৰু চাদৰ ৰেডি, অনলি ব্লাউজ পিচ চিলাব লাগিব, অনলি 950তে। আপোনালোকে বেলেগ কালাৰ আছে নে? আছে, আৰু এটা আছে, আৰু আছে বেলেগ কালাৰ আৰু আহি পাব। যিকেইটা আছে মই দেখুৱালো, এইটো থাকিব, এইটো থাকিব এনেকুৱা ডিজাইন থাকিব, হাতত এনেকুৱা কৰি ডিজাইন থাকিব। আৰু এইটো থাকিব ব্লাউজ পিচ, কালাৰটো আহিব লেভেণ্ডাৰ কালাৰ, অনলি 950। 950তে ল'ব পাৰিব। স্লেপ কটনৰ যোৰা, যিবিলাক বহুত মাৰ্কেটত চলি আছে, এইবিলাক 950 অনলি। ধুই থাকক, পিন্ধি থাকক মেটেৰিয়েল হয় এইটো, যিমানে ধুব আপোনালোকে বেয়া হৈ নাযায়। অনলি 950, 950 টকাতে ল'ব পাৰিব। দহিটো বনাই থোৱা আছে, চাওকচোন এনেকুৱা কৰি কপাৰ গুণা আৰু হোৱাইটত দহিটো বনাই থোৱা আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব, অনলি 950। নেক্সট আৰু এটা কালাৰ আছে ইয়াৰে, স্কাই ব্লু, মই দেখুৱাই আছো। আৰু আহি পাবহি, আহি আছে। আপোনালোকে ফটাফটকে যদি পচন্দ হয় ল'ব পাৰিব। এইটো আহিব স্কাই ব্লু কালাৰত, আহিব 950 অনলি। একেবাৰে পানীৰ মূল্যত দামত দিয়া হৈছে, আপোনালোকে COD ল'ব পাৰিব, একো চিন্তা নাই আপোনালোকৰ কাৰণে। এইখন থাকিব চাদৰখন, খুব ধুনীয়া হয়, এইটো কালাৰ খুব মৰম লগা হয়। চাওকচোন, কপাৰ গুণা আৰু চিলভাৰ গুণাৰ ৱাৰ্ক কৰা, চিলভাৰ গুণা দিয়া আছে। আৰু মেখেলাখনো চিলাই কৰা আছে, কালাৰটোও খুব ধুনীয়া হয়, স্কাই ব্লু হ'ব। আৰু দহিটো বনাই থোৱা আছে, এনেকুৱা কৰি দহিটো বনাই থোৱা আছে। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, অনলি 950। আৰু গোটেই গাতে সৰু সৰু চিটিকে বুটা দিয়া আছে, অনলি 950। স্লেপ কটনৰ যোৰা হয়, ধুই থাকক, পিন্ধি থাকক মেটেৰিয়েল হয় এইটো। স্লেপ কটন, বেছি দামো নহয়, আপোনালোকে ল'ব পাৰিব 950। মেখেলা চিলাই থোৱা আছে, এইখন মেখেলাখন ৰেডি টু ৱেৰ হ'ব মেখেলাখন। আৰু মেখেলাখনৰ মই দেখাই দিছোঁ, এইটো মেখেলাখনৰ তলৰ কাপোৰটো লগোৱা নাই, আপোনালোকে লগাব পাৰি, নিজে লগাব পাৰিব। এইটো লগাই দিয়া নাই, কিন্তু এইটো এনে দিয়া আছে, আপোনালোকে নলগালেও একো কথা নাই। অনলি 950, কম মূল্যতে দিয়া হৈছে 950। আৰু খুব ধুনীয়া হয়, চফ্ট কোৱালিটি। এইটো থাকিব ব্লাউজ পিচ, অনলি 950তে ল'ব পাৰিব। আৰু যোনে যোনে মোৰ লাইভটো ৰিচ কৰিছে, আপোনালোকে প্লিজ, প্ৰথমবাৰকে চাইছে আপোনালোকে প্লিজ পেজখন ফ'ল' কৰি দিব, এটাবাৰ লাইক কৰি দিব, ভাল লাগিব। এইখন হ'ব ব্লাউজ পিচত ডিজাইন থাকিব, 950 অনলি।
এইখন থাকিব এনেকুৱা কালাৰটো খুব মৰম লগা হয় স্লেব কটন ধুই থাকক পিন্ধি থাকক মেটেৰিয়েল হয় খুবেই ধুনীয়া চাওকচোন এনেকুৱা সিলভাৰ গুণা আৰু গোল্ডেন গুণা দিয়া আছে অনলি 950 ৰাখি দিছো আপোনালোকে এইবোৰ ল'ব পাৰিব খুব ধুনীয়া হয় সবতে কেৰি কৰিব পাৰিব এই কাপোৰটো লাইট ওয়েট হয় নেক্সট দেখুৱাম আৰু এটা স্লেব কটনৰ এইটো কিন্তু ৰেডি কৰা নাই আপোনালোকে ৰেডি কৰিব পাৰিব এইটোও খুব ধুনীয়া হয় স্লেব কটনৰ এনেকুৱা কালাৰিং গুণা সৰি এখন মেখেলাখন চাদৰখন দেখুৱাই দিছো এনেকুৱা কালাৰিং গুণাতে থাকিব আহি আছে এইটো ডিজাইনৰ আহি পাব আপোনালোকে কালাৰ খিনি পাব আপোনালোকে এইটো আহিব লেভেণ্ডাৰ কালাৰত এনেকুৱা কালাৰটো যে কেনেকুৱা কালাৰ মানে ক'বই নোৱাৰি এইটো কালাৰটো খুব ধুনীয়া হয় আৰু গুণাটো আহিব লেভেণ্ডাৰ কালাৰত আহিব কালাৰিং গুণা এই ছটা সাইড পাৰি ছটা এনেকুৱা কৰি থাকিব সাইড পাৰি ছটা ডাঙৰ ডাঙৰকে দিয়া আছে আৰু সিলভাৰ গুণাত মিনা কৰা আছে আৰু এইখন হ'ব আচলৰ পাৰিটো এনেকুৱা থাকিব আৰু গাটো গোটেই অল ওভাৰ এনেকুৱাকৈ কাম কৰা আছে কাপোৰযোৰ খুবেই ধুনীয়া এইযোৰৰ প্ৰাইস হ'ব 1050 টকা 1050 টকাতে আপোনালোকে 1050 रुपीसत ল'ব পাৰিব স্লেব কটনৰ সফট কোৱালিটি হ'ব এইটো কোৱালিটিটো ভাল হ'ব অনলি 1050 অনলি 1050 যদি ল'ব বিচাৰিলে ল'ব পাৰিব এইখন হ'ব মেখেলাখনৰ আহল বহল থাকিব মেখেলাখনৰ আহল বহল দীঘল হয় 40 সাইজৰ মেখেলা হয় এবিলাক ঠেক নহয় যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব অনলি 1050 1050 টকাতে ল'ব পাৰিব আৰু ব্লাউজ পিসটো থাকিব আহল বহলকে দিয়া থাকিব ব্লাউজ পিসটো এনেকুৱা কৰি গোটেই গাতে এনেকুৱা কৰি বুটা বসা আছে আৰু এটা পাৰি থাকিব সাইড পাৰি থাকিব হাতৰ ডিজাইনত এনেকুৱা কৰি থাকিব আৰু ব্লাউজ পিসটো এনেকুৱা কৰি এইযোৰ ৰেডি কৰিলে খুবেই ধুনীয়া লাগিব অনলি 1050 টকাতে আপোনালোকে ল'ব পাৰিব 1050 আৰু COD ল'ব পাৰিব আপোনালোকে সেইটোও জনাই দিছো COD ফেসিলিটি আছে আপোনালোকে ধুনীয়াকে ল'ব পাৰিব নিজৰ ঘৰৰ এড্ৰেছত নিজৰ ঘৰত যাব লাগিব কত যাব নালাগে আপোনালোকে নিজৰ ঘৰৰ এড্ৰেছতে ধুনীয়াকে ল'ব পাৰিব অনলি হোৱাটছআপত যোগাযোগ কৰিব যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া মই জনাই দিম ডিটেইলছ খিনি জনাই দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব এইখন থাকিব চাদৰখন খুব ধুনীয়া এই ছটা সাইড পাৰি ছটা ডাঙৰকে দিয়া আছে অনলি 1050 টকাতে ল'ব পাৰিব আৰু বহুতখিনি কালেকশন আহিব আপোনালোকে চাব এইটো নেক্সট দেখুৱাম এইটো জোৰা দেখুৱা আজি লাইভৰ পৰা বিদায় লম যেহেতু 1 ঘণ্টা সময় লৈ কিজানি এইটো আহিব টস কটন কেঁচাপাত কটন জোৰা হয় এইটো তো খুব চলিছে এইটো ডিমান্ডিং সেট হয় এইটো কটন কেঁচাপাত জোৰা খুব ধুনীয়া হয় এইটো ইয়েল্লোত আহিব কালাৰটো এনেকুৱা লতা ডিজাইনটো আহিব এনেকুৱা চাওকচোন এইটো থাকিব এনেকুৱা লতা ডিজাইনত থাকিব আৰু আচলৰ ডিজাইনটো এনেকুৱা থাকিব খুব ধুনীয়া হয় কেঁচাপাত কটন হয় আৰু অল ওভাৰ ডাঙৰকে বুটা বসা আছে অল ওভাৰ ডাঙৰকে বুটা বসা আছে এইযোৰো খুব ধুনীয়া হয় ডিমান্ডিং সেট হয় এইটো কটন কেঁচাপাত জোৰা হয় খুবেই ধুনীয়া চাওকচোন এইটো কমফৰ্টেবল হয় গৰমৰ কাৰণে আৰামদায়ক কাপোৰ হয় এইটো খুব ডিমান্ডিং সেট হয় সাইড পাৰি আছে সাইড পাৰি ছটা যেতিয়া আপোনালোকে লগাই ল'ব নহয় খুব ধুনীয়া লাগিব সাইড পাৰি ছটা খুবেই ধুনীয়া লাগিব এইটো চাওকচোন কালাৰটো খুব মৰম লগা হয় ইয়েলো কালাৰত আহিব ইয়েলোত পাৰ্পল আৰু এইটো পাৰ্পল বুটা বসা আছে আৰু পিংকত বুটা বসা আছে চাওকচোন খুব ধুনীয়া লাগিছে যদি ভাল লাগে পছন্দৰ জোৰাৰ ভিতৰত আহে তেনেহলে ল'ব পাৰিব খুব ধুনীয়া হয় কেঁচাপাত কটন নিউ কালেকশন হয় এইখন থাকিব মেখেলাখন
যেহেতু খুব গৰম ডিমান্ডিং সেট হয় যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব আৰু সিওডিও ল'ব পাৰিব আপোনালোকে এইটো থাকিব মেখেলাখন আহল বহলকে দিয়া থাকিব আহল বহল দীঘল শকত হলেও একো অসুবিধা নাপাব আপোনালোকে কেঁচা পাট কটন জোৰা ব্লাউজ পিস আছে মই দেখুৱাই আছো এইখন হ'ব মেখেলাখন আঁঠুৰ ওপৰলৈকে বুটা দিয়া থাকিব প্ৰাইস থাকিব 3250 টকা 3250 টকা এইবিলাক মানে মার্কেটত সেল হৈ আছে 3500 কৰি এই মানে ৰেহাই মূল্য দিয়া হৈছে আপোনালোকৰ মাজত ৰেহাই মূল্যত আগবঢ়াই দিয়া হৈছে এইটো থাকিব ব্লাউজ পিছত থাকিব এটা পাৰি এনেকুৱা কৰি সুতাৰে হয় নুনি কটনতকে ভাল হয় এইটো অনলি 3250 টকাতে ল'ব পাৰিব কটন কেঁচা পাট জোৰা যদি পছন্দৰ ভিতৰত পৰে আপোনালোকে পটাপটকে স্ক্ৰিনশ্বট ৰাখিব আৰু বুকিং কৰিব পাৰিব WhatsAppত পঠিয়াই দিব আৰু এইটো হ'ব খুবেই ধুনীয়া হয় অনলি 3250 টকা এইযোৰৰ প্ৰাইস আছিল কিন্তু 3500 টকা মই ৰেহাই মূল্য দি আছো যদি ভাল নাপায় আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব অনলি 3250 টকাতে ল'ব পাৰিব সিওডি ল'ব পাৰিব আপোনালোকে যি ইচ্ছা কৰে সিওডি যদি ল'ব পাৰে সিওডিটো পাৰিব আৰু ডিডি ৰিচিপ্টত ল'ব পাৰিব অনলি 3250 টকা येलो কালাৰত আহিব কালাৰটো আহিব येलो খুব ধুনীয়া হয় কমফৰ্টেবল হয় কটন কেঁচা পাট জোৰা যদি ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব স্ক্ৰিনশ্বট ৰাখি WhatsApp কৰিব নেক্সট এটা জোৰা আছে লৈছো যিহেতু দেখাই দিও আপোনালোকক এইটো ৰেহাই মূল্যত পাব আপোনালোকে এইখন হ'ব চাদৰখন কটন কেঁচা পাট জোৰা হেণ্ডমেড হয় যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব অনলি 3250 টকা ৰাখি দিছো নেক্সট এটা জোৰা আছে সেইটো দেখুৱাই আজি লাইভটোৰ পৰা বিদায় লম আৰু নেক্সটত আহিম আপোনালোকে চাব এনেকা কৰি সহযোগ কৰিব ভাল লাগে সহযোগ কৰিলে এইটো আহিব পদ্মিনীত কেমেৰা ক্ৰীম ৰেড এনেবা কি কৈছে ববি তালুকদাৰ বাইদেউ এবাৰ কি কৈছে মই বুজি পোৱা নাই এইটো থাকিব ব্লুত থাকিব এনেকুৱা ব্লুত থাকিব পদ্মিনী হয় এইযোৰ ৰেহাই মূল্যতে পাব আপোনালোকে গেৰো ডিজাইন পাব যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব সাইড পাৰি থাকিব যেতিয়া আপোনালোকে ৰেডি টু ওয়্যাৰ কৰিব ল'ব নহয় কালাৰটো খুব ধুনীয়া ৰয়েল ব্লু হ'ব কালাৰটো আৰু গেৰো ডিজাইন থাকিব এইটো থাকিব গেৰো ডিজাইন এইটো বুকুৰ বচনত পৰিব এইটো ডিমান্ডিং সেট হয় খুব ধুনীয়া হয় পদ্মিনী জোৰা হয় এইটো থাকিব আচলৰ পাৰিটো আৰু এই ছটা সাইড পাৰি থাকিব আৰু ব্লাউজ পিস থাকিব এইখন হ'ব মেখেলা আছে ইয়াতে মেখেলাখন এনেকুৱা মেখেলাখনতো ডাঙৰকে দিয়া আছে মেখেলাখনতো ডাঙৰকে দিয়া আছে এইটো আৰু ব্লাউজ পিসটো থাকিব এটা পাৰি থাকিব ব্লাউজ পিসত এটা পাৰি থাকিব এইটো ব্লাউজ পিসত এটা পাৰি থাকিব খুব হয় ধুনীয়া হয় এইবিলাক গৰমৰ কাৰণে খুব ধুনীয়া হয় এখন হ'ব মেখেলাখন এইযোৰৰ প্ৰাইস হ'ব 1650 টকাতে ল'ব পাৰিব ৰেহাই মূল্য দিয়া হৈছে অনলি 1650 আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব অনলি 1650 পদ্মিনী সেট হয় এইবিলাক বেয়া হৈ নাযায় আপোনালোকে যিমান দিন লৈকে পিন্ধে একো বেয়া হৈ নাযায় যেহেতু সুতাৰ ফুল আৰু এইবিলাক খুব চলিছে এইখন হ'ব মেখেলাখন পদ্মিনী কটনত আহিব খুব ধুনীয়া হয় ঘেৰো ডিজাইন থাকিব ঘেৰো ডিজাইনত আহিব 1650 অনলি মোৰ কাৰণে একো নৰখাকে আপোনালোকক এৰি দিছো যেহেতু ৰেহাই মূল্য দি দিছো আপোনালোকে পটাপটকে বুকিং কৰিব অনলি 1650 এইটো দামত কিন্তু আপোনালোকে কত নাপায় এইটো দামত কিন্তু আপোনালোকে 1850 1950 এনেকুৱা কৰি দি আছে মই 1650 তে দিছো যেহেতু তিনিটা জোৰা আছে ৰৈ গৈছে সেই কাৰণে 1650 তে দি দিছো
অনলি 1650 যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব অনলি 1650 আৰু মোৰ পেজটো ফলো কৰি ল'ব আপোনালোকে নতুনকে যোনে যোনে ৰিচ কৰিছে মোৰ লাইভটো আপোনালোকে প্লিজ মোৰ পেজটো ফলো কৰি ল'ব পেজটো ফলো কৰি ল'লে তেতিয়া আপোনালোকে যেতিয়া লাইভ আহিম তেতিয়া নটিফিকেশনটো পাই যাব আৰু আপোনালোকে আপডেট বিলাক দি থকা হয় আপোনালোকে পেজত দি থকা হয় পেজৰ পৰা আপোনালোকে চাই বুকিং কৰিব পাৰিব অনলি 1650 ৰাখি দিছো গতিকে বহুতখিনি এই কেজৰে কালেকশ্যন দেখুৱালো ইয়াৰ ভিতৰত যদি কিবা পছন্দ লাগে আপোনালোকৰ পছন্দ হলে মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে 84 আৰু এবাৰ মই কৈ দিছো 8472993279 এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ ইয়াতে যোগাযোগ কৰিব পাৰিব আৰু যদি COD এভেইলেবল আছে যদি আপোনালোকে CODত ল'ব বিচাৰে সেইটোও সুবিধা আছে CODত ল'ব বিচাৰিলে সেইটোও সুবিধা আছে আপোনালোকে CODত ল'ব পাৰিব আৰু CODত ল'লে কিন্তু এক্সট্ৰা এটা চাৰ্জ দিব লাগিব আৰু CODত ল'লে এক্সট্ৰা চাৰ্জ দিব লাগিব আৰু DTCত ল'লে আপোনালোকে এটা টকা নিদিয়াকৈ আপোনালোকে খালি পেমেন্ট কৰিলে আপোনালোকৰ এড্ৰেছত কাপোৰখিনি যালে আপোনালোকে ল'ব পাৰিব 2 দিন বা 3 দিনত যাই পাব গতিকে এইখিনি কালেকশ্যন দেখালো আৰু নেক্সট লাইভত আহিম নতুন কালেকশ্যন লৈ আপোনালোকে চাব এনেদৰে সহায় সহযোগিতা কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে বন্ধু পৰিয়ালবৰ্গ নেক্সট ভিডিঅ'ৰ পৰা মই লটাৰী প্ৰতিযোগিতা ৰাখিম আপোনালোকে শ্বেয়াৰ কৰিব আৰু স্ক্ৰীনশ্বট বিলাক দিব গতিকে আজিলৈ আহিছো সকলোকে মোৰ পেজলৈ ওয়েলকাম জনালো আৰু আগন্তুক দিনতো এনেদৰে সহযোগ কৰিব বুলি আশা ৰাখিলো গতিকে নমস্কাৰ